হেল্ল' এভৰিৱান, বহু দিনৰ পিছত এটা ব্লগ বনাবলৈ লৈছোঁ আপোনালোকৰ বাবে আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু এইখিনিতে আপোনালোক সকলোকে আমাৰ ইংৰাজী নৱবৰ্ষৰ সেৱাভৰা শুভেচ্ছা জনাইছোঁ। আজি মই আৰু মোৰ হাজবেণ্ড আমি দুই গৈ আছোঁ গুৱাহাটীলৈ বুলি। এটা ৰিহাৰ্চেল আছে কাৰণ 16 তাৰিখে এখন অনুষ্ঠান আছে আৰু সেই অনুষ্ঠানৰ বাবে আজি ৰিহাৰ্চেল কৰিবলৈ গৈ আছোঁ গুৱাহাটীলৈ আৰু ভাবিলোঁ ব্লগ এটা বনাওঁ কাৰণ মোৰ মনটো আচলতে বহুত বেছি ভাল লাগি আছে আৰু বাকী গোটেইখিনি কি কথা আপোনালোকক দেখুৱাই থাকিম, গতিকে চাই থাকিব। গুৱাহাটীত আহিলে চবতকৈ ভয় লগা কাণ্ডটো হৈছে এইটো, ইমান জামত ফচি থাকিবলগীয়া হয়, মানে বহুত বেছি বেয়া লাগে। আৰু এওঁতো চলাই আছে বাৰু গাড়ী, অসহ্য পাই গৈছে, তথাপিও যাবতো লাগিবই বাৰু। গৈ আছোঁ এনেধৰণে। ৰিহাৰ্চেল শেষ কৰিলোঁ আৰু এতিয়া অকণমান সময় আছে আৰু ঘৰৰ পৰা আহিছোঁ যেতিয়া ভাবিলোঁ অকণমান জুবিন দাৰ সমাধিলৈ যাওঁ, অকণমান জুবিন দাক অনুভৱ কৰি আহোঁ আচলতে। তো সেয়ে তালৈকে গৈ আছোঁ আৰু জুবিন দাৰ সমাধিলৈ গৈ থাকোঁতে ৰাস্তাৰ দাঁতিতে এয়া দেখিছেনে, মাকৈ পোৰা অৰ্থাৎ ভুট্টা। মই খাই বহুত বেছি ভাল পাওঁ, এটা লৈ ল'লোঁ আৰু দুইজনে ভগাই খালোঁ বাৰু। আৰু এইটো খাই বহুত বেছি ভাল লাগে। সৰুতে যে ঘৰত বহুত খোৱা হৈছিলে আৰু এতিয়া মানুহজনৰ লগত খাইছোঁ একেলগে। আৰু এয়া হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ সমাধি। ইয়াত অহাৰ লগে লগে মোৰ মনটোত কিবা এটা বেলেগ ধৰণৰ অনুভৱ হৈছিলে, যেন প্ৰত্যেকটো মুহূৰ্তত জুবিন দা আমাৰ লগতে আছে। আৰু সঁচাকৈ জুবিন দা কেতিয়াও মৰি যাব নোৱাৰে, তেওঁ সদায় প্ৰত্যেকগৰাকী মানুহৰ অন্তৰত থাকিব। আৰু এয়া সপোনৰ চহৰখনৰ পৰা উভতিছোঁ। আজি মোৰ বাবে এটা খুব ভাল লগা দিন, কাৰণ জুবিন দাৰ সহযোগী শিল্পীসকলক লগ পালোঁ, একেলগে ৰিহাৰ্চেল কৰিলোঁ আৰু আমাৰ অনুষ্ঠান আছে 16 তাৰিখে। চ' মই বহুত বেছি এক্সাইটেড। বাকীখিনি আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাব বুলি আশা কৰিছোঁ।